হয়, মই তোমালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ যে মই অসমীয়া এটা সিৰিজ চলাম য'ত তোমালোকৰ সম্পূৰ্ণ যাতে গ্ৰামাৰত তোমালোকে পাব পাৰা তেনেধৰণে এটা সিৰিজ বনাম আৰু সেই সিৰিজটোৰ এইটো প্ৰথম পাৰ্ট হয়। এই সিৰিজটোত যিখিনি ভিডিঅ' তোমালোকে পাবা এইটো ক্লাছ 9 আৰু 10 দুইটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। মই প্ৰথম অৱস্থাত সমাসক ল'ম, কিয় এই ভিডিঅ'খিনি মই তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ পাৰপজত বনাইছোঁ, বাট তোমালোকৰ আগন্তুক সেকেন্ড ইউনিট টেষ্ট যিহেতুকে আহি আছে যাতে এইটো কামত আহে, যাৰ বাবে মই তেনেকে পঢ়াম যিটো ইউনিট টেষ্টতো তোমালোকৰ কামত আহে। প্ৰথম অৱস্থাত মই সমাসক আলোচনা কৰিম আৰু এনেকে মই ডিজাইন কৰিছো যাতে তোমালোকে এই ইয়াৰ বাদে বেলেগ কতো চাব লগা নহওক। থাম্বনেইলত দেখিছা মই যে 100% কমন বুলি লিখিছো, তাৰ অৰ্থাৎ এইটোৱেই যে মই 2007 বা 10 মানৰ পৰা বৰ্তমান পৰ্যন্ত অৰ্থাৎ 2024 লৈকে যিমান সমাস আহিছে মই গোটেইখিনিকে আলোচনা কৰিম। লগতে সমাস কাক বোলে সেইখিনি প্ৰথম অৱস্থাত কৈ ল'ম। সমাসৰ বিষয়ে মই আলোচনা কৰাৰ আগতে মই তোমালোকক সমাস প্ৰকৃততে তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব কেনেকে তাক অকমান দেখাই ল'ব বিচাৰিছো। উদাহৰণ হিচাপে মই 2024 বৰ্ষত মেট্ৰিক পৰীক্ষাত অহা পেপাৰ এখনকে দেখুৱাব বিচাৰিছো। এখন 2024 বৰ্ষত অহা পেপাৰ, এইখনত প্ৰকৃততে তোমালোকে প্ৰথম অৱস্থাতে প্ৰশ্ন দেখুৱাইছো যে কেনেকে আহে প্ৰকৃততে লিখিবলৈ সমাস। তলত যিকোনো দুটাৰ ব্যাস বাক্য সহ সমাসৰ নাম লিখা। তোমালোকে ভয় খাব নালাগে, যিহেতু 1 মাৰ্কৰ আহিব আৰু আমি 1 মাৰ্কৰ এৰি দিব নোৱাৰো। ইয়াত দেখিছা পঞ্চনত, কীট পতংগ আৰু বনভোজ এনেকে তোমালোকৰ আহিব। পঞ্চনতটো ভাঙি লিখিব লগা হ'ব অৰ্থাৎ ব্যাস বাক্য সহ, আৰু লগতে সমাসৰ নাম লিখিব লগা হ'ব। এতিয়া আহো সমাসলৈ। সমাস কাক বোলে যদি আমি বুজিবলৈ যাওঁ, দুটা নাইবা তাতকৈ বেছি পদ একেলগ হৈ এটা পদ সৃষ্টি হোৱাকে সমাস বোলে। ইয়াৰ টোটেল 6টা ভাগ আছে, অৰ্থাৎ ইয়াক 6টা ভাগত ভাগ কৰিব পাৰি। দ্বন্দ্ব সমাস, দ্বিগু সমাস, বহুব্রীহি সমাস, কৰ্মধাৰয় সমাস, তৎপুৰুষ সমাস আৰু অবৈভাৱ সমাস। এই কেইটা সমাসৰো আকৌ ভাগ আছে। ধৰা তোমালোক দ্বন্দ্ব সমাসৰো 3টা ভাগ আছে, আকৌ বহুব্রীহি সমাসৰো 3টা ভাগ আছে, কৰ্মধাৰয় সমাসৰো 2টা ভাগ আছে, আৰু তুলনামূলকভাৱে ইয়াক ভাগ কৰা হয়। আৰু দীঘু সমাসৰ যিহেতুকে ভাগ নাই, মই প্ৰত্যেকটোকে আলোচনা কৰি নাযাওঁ, কিয়নো আমাৰ সমাস কাক বোলে যিহেতুকে নাহে। ইমানকণ আমি বুজি ললেই হ'ল, আমি এটা সেন্টেন্স পালেই যাতে আমাৰ অনুমান হয় যে এইটো কি সমাসত আছে, সেই সমাসৰ নাম লিখি তাক ভাঙি লিখি দিলেই আমাৰ কামটো শেষ হৈ যায়। প্ৰথম অৱস্থাত দ্বন্দ্ব সমাস, 2টা বা অধিক সংজ্ঞা পদ লগ হৈ পদবোৰৰ অৰ্থ প্ৰধানভাৱে থকা সমাসকে দ্বন্দ্ব সমাস বোলে। ইয়াৰ উদাহৰণ হিচাপে গছ লতা, গছ আৰু লতা, লগতে দ্বন্দ্ব সমাস আমি লিখি দিব লগা হ'ব। শিক্ষক শিক্ষয়িত্ৰী, শিক্ষক আৰু শিক্ষয়িত্ৰী। মাক বাপেক, মাক আৰু বাপেক। দ্বন্দ্ব সমাসৰ আকৌ 3টা ভাগত ভাগ কৰিব পাৰি। ইতৰেতৰ দ্বন্দ্ব সমাস, সমাসাৰ দ্বন্দ্ব সমাস আৰু একশেষ দ্বন্দ্ব সমাস। দ্বন্দ্ব সমাসৰে আকৌ যিটো 3টা আমাৰ ভাগ, এই 3টা ভাগকে আমি আলোচনা নকৰো। হায়াৰ ছেকেণ্ডাৰী লেভেলৰ যদি কোনোবা বিদ্যাৰ্থীয়ে এই ভিডিঅ'টো চাই তেন্তে পজ কৰি নতুবা স্ক্ৰীনশ্বট মাৰি এইখিনি লৈ ল'বা। আৰু লগতে যদি BA কোনোবা ষ্টুডেণ্ট আছে, আছামিছত মেজৰ আছে, তেওঁলোকে চাব পাৰিব। এতিয়া আমি আহিম দ্বিগু সমাস। তোমালোকে নাম্বাৰটোত নাযাবা, ইয়াত 2 হ'ব লাগিছিলে। সংখ্যাবাচক পদ আগত বহি সমস্ত পদটোৱে একে জাতীয় বস্তুৰ সমষ্টিক বুজোৱা সমাসকে দ্বিগু সমাস বোলে। উদাহৰণ হিচাপে চৰ্তভুজ, 4 ভুজৰ সমাসাৰ, দুমাহী, 2 মাহৰ সমাসাৰ, এইটো বহুত আহে। পঞ্চনদ, পঞ্চনদীৰ সমাসাৰ, অৰ্থাৎ 5খন নদী একেলগে লগ লাগি যেতিয়া এটা বাক্য ক'ব লগা হয় তাক পঞ্চনদ ক'ব পাৰি। নৱৰত্ন, নৱৰত্নৰ সমাসাৰ। ইয়াত যথেষ্ট উদাহৰণ আছে, তোমালোকে চাব পাৰিবা। তৃতীয়তে আছে বহুব্রীহি সমাস। সমাস সিদ্ধি সমস্ত পদে সমাস্যমান পদবোৰৰ নিজৰ অৰ্থ নুবুজাই আন বিশেষ অৰ্থ বুজোৱা সমাসকে বহুব্রীহি সমাস বোলে। উদাহৰণ হিচাপে
পদ্মনাভ, পদ্ম আছে নাভিত যাৰ। ঢেকীয়াপতীয়া, ঢেকীয়া পাতৰ দৰে আঁচ আছে যাৰ। আৰু আছে, তোমালোকে বাকীখিনিও লিখিলে লিখিব পাৰা। কাৰণ মই গোটেইখিনি গাই যোৱা নাই। বিতশ্ৰদ্ধা, বিগত হৈছে শ্ৰদ্ধা যাৰ। অকৰ্ম, কৰ্ম নকৰে যি। বাঘে খোৱা, বাঘে খাইছে যাক। নাহৰ ফুটুকী, নাহৰ ফুলৰ দৰে ফুটক আছে যাৰ। বিনা পানী, বিনা আছে পানীত যাৰ। কুকুৰনেচীয়া, কুকুৰৰ নেজৰ দৰে নেজ আছে যাৰ। স্থিৰ প্ৰতিজ্ঞা, স্থিৰ হৈছে প্ৰতিজ্ঞা যাৰ। অৰাজক, ৰজা নাই য'ত। আৰু এইখিনিও আছে তোমালোকে, আৰু দুটা এটা আছে তোমালোকে নিজে ভিডিঅ'টো পজ কৰি চাই ল'বা। বহুব্ৰীহি সমাসৰো আকৌ 3টা পাৰ্ট আছে। সেই 3টা পাৰ্ট মই আলোচনা কৰি নাই যোৱা। জাষ্ট তোমালোকক নামখিনি মই কৈ দিব পাৰো। এটাৰ নাম হ'ল সমানাধিকৰণ বহুব্ৰীহি সমাস। কাক বোলে তোমালোকে চাবা আৰু পাৰিলে লিখি ল'বা। 2 নম্বৰীকৰণ বহুব্ৰীহি সমাস। ইয়াৰো উদাহৰণ তোমালোকে পাব পাৰা। তোমালোকে যেতিয়া ধৰি লৈছো তোমালোকে এইটোকে পালা, পদ্মনাভ, পদ্ম আছে নাভিত যাৰ। তাত তোমালোকে তাতে বহুব্ৰীহি সমাস লিখিলেই হ'ল। আৰু বহুব্ৰীহি সমাসৰ ভিতৰৰ যিটো আকৌ সি কোনটো পাৰ্টত পৰিছে, ধৰি লোৱা ব্যধিকৰণ বহুব্ৰীহি সমাস, তেনেকে নিলিখিলেও হ'ব। অকল বহুব্ৰীহি সমাস বুলি লিখিলেও তোমালোকে মাৰ্ক পাবা। বজ্ৰপাণি, ধৰি লোৱা বজ্ৰপাণি, বজ্ৰ আছে পানীত যাৰ। কিন্তু তোমালোকে বহুব্ৰীহি সমাস লিখিয়ে ভাঙি লিখিব পাৰিবা। বহুব্ৰীহি সমাসৰ আৰু এটা ভাগ আছিলে ব্যতিহাৰ বহুব্ৰীহি সমাস। যাক তোমালোকে বুজিবলৈ হ'লে চুলিয়া চুলি, চুলিয়ে চুলিয়ে কৰা যুঁজ, হতাহতি, পৰস্পৰে হাতে হাতে কৰা যুঁজ। ইয়াৰ পাছত আমি আহিম সমক্ষমান পদবোৰ বিশেষ্য আৰু কেতিয়াবা বিশেষণ ৰূপে মুক্ত হৈ সিদ্ধ হোৱা সমাসকে কৰ্মধায়ক সমাস বোলে। কৰ্মধায়ক সমাসত প্ৰথম পদটো বিশেষণ আৰু দ্বিতীয় পদটো বিশেষ্য হয়। উদাহৰণ হিচাপে তোমালোকে চাব পাৰা তলতে, পিতল চকু, পিতল বিশেষ্য, বৰণৰ যি চকু। হাত দীঘল, দীঘল বিশেষণ হয়, যি হাত বিশেষ্য হয়। ইয়াৰো কেইটামান উদাহৰণ আছে। এনেকুৱা হ'ব নালাগে যে 2025 বৰ্ষত তোমালোকৰ সমাস আহিছে আৰু মই সেইটো কোৱা নাই। সেইটো যাতে নহওক, সেই যাৰ ফলত তেনেকে বনোৱা হৈছে। কৰ্মধায়ক সমাসৰো 2টা তুলনামূলক ভাগ আছে। সেই ভাগকেইটা মই আলোচনা কৰি নাযাওঁ। যদি কোনোবা MA ক্লাছৰ চাইছে ভিডিঅ'টো, তেন্তে তেওঁলোকে লিখি ল'ব পাৰিব। আৰু সেই 2টা ভাগৰো আকৌ 3টা ভাগ আছে। সেই 3টা ভাগো ইয়াত লিখি থোৱা আছে। তোমালোকে সেইখিনিও লিখি ল'ব পাৰিবা। মই যিহেতুকে এই ভিডিঅ'টো স্পেচিয়েলি 9-10ৰ কাৰণে বনাইছো, গতিকে মই প্ৰত্যেকটো লাইনে পঢ়ি যোৱা নাই। বাছ থাকি নাযাওক যাতে। এনেকুৱা হ'ব নালাগে যে মই সমাসৰ বিষয়ে পঢ়ুৱালো আৰু কোনোবা এটা ষ্টুডেণ্টে যিকোনো ক্লাছৰে ষ্টুডেণ্টৰ যাতে থাকি নাযাওক। সেই তেনেকে মই এই মডিফাই কৰিছো। তোমালোকে ভিডিঅ'টো পজ কৰি নিজে পঢ়িব পাৰিবা। 10 বছৰৰ সমাস সম্পূৰ্ণ মই তোমালোকৰ লগত আলোচনা কৰিমেই। এতিয়া আহোঁ তৎপুৰুষ সমাস। ব্যস্ত পদ দুটাৰ প্ৰথম পদটো প্ৰথমা বিভক্তিৰ বাহিৰে আন বিভক্তিত থাকি সিদ্ধি হোৱা সমাসকে তৎপুৰুষ সমাস বোলে। ইয়াৰ 2টামান আমি উদাহৰণ চাওঁ, যিহেতুকে এইটো অলপ ইম্পৰ্টেণ্টে হয়। মনে সজা, মনেৰে সজা। ঋণমুক্ত, ঋণৰ পৰা মুক্ত। তৎপুৰুষ সমাসকো আকৌ 6টা ভাগত ভাগ কৰিব পাৰি। মই জাষ্ট তোমালোকক কৈ যাম। দ্বিতীয় তৎপুৰুষ, তৃতীয় তৎপুৰুষ, চতুৰ্থ তৎপুৰুষ, পঞ্চমী তৎপুৰুষ, ষষ্ঠ তৎপুৰুষ আৰু সপ্তমী তৎপুৰুষ। প্ৰত্যেকটো তৎপুৰুষৰ বিষয়ে মই গাই নাযাওঁ। তোমালোকে পজ কৰি পঢ়ি ল'বা। মই 1-2টাকে ক'ৰবাত পঢ়ি দিম। দ্বিতীয় তৎপুৰুষ প্ৰথম ব্যস্ত পদৰ দ্বিতীয় বিভক্তিৰ লোপ হৈ সিদ্ধি হোৱা সমাসকে দ্বিতীয় তৎপুৰুষ সমাস বোলে। উদাহৰণস্বৰূপে মাতৃক পূজা,
চোৰ ধৰা, চোৰক ধৰা। তৃতীয় তৎপুৰুষ। ব্যস্ত পদ দুটাৰ প্ৰথমটো তৃতীয় বিভক্তিৰ লোপ হৈ সিদ্ধি হোৱা সমাসকে তৃতীয় তৎপুৰুষ সমাস বোলে। ইয়াৰ দুটামান উদাহৰণ তোমালোকে চাব পাৰা। জুয়ে পোৰা, জুইৰে পোৰা। মনে সজা, মনেৰে সজা। চতুৰ্থ তৎপুৰুষ। প্ৰথম ব্যস্ত পদৰ চতুৰ্থ বিভক্তি লোপ হৈ সিদ্ধি হোৱা সমাসকে চতুৰ্থ তৎপুৰুষ সমাস বোলে। ইয়াৰো দুটামান উদাহৰণ চাব পাৰা। ৰাজ কৰ, ৰজালৈ কৰ। গুৰু ভক্তি, গুৰুলৈ ভক্তি। পঞ্চমী তৎপুৰুষ। প্ৰথম ব্যস্ত পদ দুটাৰ প্ৰথমটোৰ পঞ্চমী বিভক্তি লোপ হৈ সিদ্ধি হোৱা সমাসকে পঞ্চমী তৎপুৰুষ সমাস বোলে। উদাহৰণ দুটামান ইয়াৰো তোমালোকে লিখি লব পাৰা। ঋণ মুক্ত, ঋণৰ পৰা মুক্ত। গছ হৰা, গছৰ পৰা হৰা। লোক ভয়, লোকৰ পৰা ভয়। বাকীখিনি তোমালোকে লিখি লবা। ষষ্ঠী তৎপুৰুষ। প্ৰথম ব্যস্ত পদৰ ষষ্ঠীত বিভক্তি লোপ হৈ হোৱা সমাসক ষষ্ঠী তৎপুৰুষ সমাস বোলে। ইয়াৰো দুটামান তোমালোকে উদাহৰণ চোৱা। পুথিভঁৰাল, পুথিৰ ভঁৰাল। কন্যা বুলন, কন্যাৰ বুলন। বাকীখিনি তোমালোকে যাৰ যিমান সম্ভৱ হয় লিখি লবা। সপ্তমী তৎপুৰুষ। ব্যস্ত পদৰ সপ্তমী বিভক্তি লোপ হৈ সিদ্ধি হোৱা সমাসকে সপ্তমী তৎপুৰুষ সমাস বোলে। উদাহৰণ দুটামান চোৱা। গছ পকা, গছত পকা। বন বাস, বনত বাস। বনজাত, বনত জাত। এইবাৰ আহক শেষ সমাসটোলৈ। অব্যয়ী ভাৱ সমাস। অব্যয় শব্দ আগত বহি সমীপ পৰ্যন্ত সমীপ্য বিপ্সা অভাৱ সাদৃশ্য বিপৰীত আদি অৰ্থ প্ৰকাশ কৰিবলৈ সিদ্ধি হোৱা সমাসকে অব্যয়ী ভাৱ সমাস বোলে। উদাহৰণ। অসুখ, সুখৰ অভাৱ। দুৰ্ভিক্ষ, ভিক্ষাৰ অভাৱ। আৰু দুই এটা উদাহৰণ আছে যিটো মই তোমালোকক আলোচনা কৰি নাযাওঁ। প্ৰয়োজন সাপেক্ষে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। 2024 চনলৈকে যিমান সমাস আহিছে সম্পূৰ্ণ সমাস এতিয়া আলোচনা কৰা হ'ব। 2007, 9 আৰু 12 সমাস কাক বোলে উদাহৰণ দি বুজাই লিখা। দুটা বা ততোধিক পৰস্পৰ সংগতি থকা একত্ৰিত হৈ বিশেষ অৰ্থযুক্ত একোটা পদ গঠন হোৱা প্ৰক্ৰিয়াটোকে সমাস বোলে। উদাহৰণ। উপবন, বনৰ সমীপ। অব্যয়ী ভাৱ সমাস। নৱৰত্ন, নৱৰত্নৰ সমাহাৰ দ্বিগু সমাস। 2007, 9 আৰু 12 পাছতে কাক বোলে অহা নাই। 2010 দুমাহী, 2 মাহৰ মাজৰ দিন দ্বিগু সমাস। চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ তেওঁ তৎপুৰুষ বহুব্ৰীহি সমাস। 2011 দুমাহী, 2 মাহৰ মাজৰ দিন দ্বিগু সমাস। পীতাম্বৰ, পীত অম্বৰ পিন্ধে যি কৰ্মধাৰয় বহুব্ৰীহি সমাস। মাতৃভক্তি, মাতৃক ভক্তি তৎপুৰুষ সমাস। আমৰণ, মৰণ পৰ্যন্ত অব্যয়ী ভাৱ সমাস। 2013 ৰাম ৰাৱণ, ৰাম আৰু ৰাৱণ ইতৰেতৰ দ্বন্দ্ব সমাস বা দ্বন্দ্ব সমাস বুলি লিখিলো হলহেঁতেন। পীতাম্বৰ, পীতৰ অম্বৰ পিন্ধে যি কৰ্মধাৰয় বহুব্ৰীহি সমাস। হাত দীঘল, দীঘল হাত যাৰ সি কৰ্মধাৰয় বহুব্ৰীহি সমাস। জলচৰ, জলত চৰে যি বহুব্ৰীহি সমাস। নৱৰত্ন, নৱৰত্নৰ সমাহাৰ দ্বিগু সমাস। শূৰ্পণখা, শূৰ্পৰ নিচিনা নখ যাৰ কৰ্মধাৰয় বহুব্ৰীহি সমাস। চন্দ্ৰমুখ, চন্দ্ৰৰ তুল্য মুখ কৰ্মধাৰয় সমাস। গৃহস্থ, গৃহত থাকে যি তৎপুৰুষ সমাস। 2015 ৰাধা কৃষ্ণ, ৰাধা আৰু কৃষ্ণ ইতৰেতৰ দ্বন্দ্ব সমাস। দুমাহী, 2 মাহৰ মাজৰ দিন দ্বিগু সমাস।
চক্ৰপাণি, চক্ৰ আছে পানীত যাৰ তেওঁ, তৎপুৰুষ বহুব্ৰীহি সমাস। শুক্লপক্ষ, শুক্লজী পক্ষ সি, কৰ্মধাৰয় সমাস। 2016 ত্ৰিফলা, ত্ৰি বা তিনি ফলৰ সমাহাৰ, দীৰ্ঘ সমাস। খোলপানী, খোল আছে পানীত যাৰ, তৎপুৰুষ বহুব্ৰীহি সমাস। মহাপুৰুষ, মহান বা মহৎ পুৰুষ যি, ব্যতিহাৰ বহুব্ৰীহি সমাস। ইয়াত বহুব্ৰীহি সমাস লিখিলেও তোমালোকে মাৰ্ক পাবা। যদি সম্ভৱ হয় ব্যতিহাৰী বহুব্ৰীহি সমাস লিখিলে বেছি ভাল। সত্যাগ্ৰহ, সত্যত আগ্ৰহ, তৎপুৰুষ সমাস। 2017 দুমাহী, 2 মাহৰ মাজৰ দিন, দীৰ্ঘ সমাস। দেশান্তৰ, অন্য দেশ, নিত্য সমাস। মহাপুৰুষ, মহান বা মহৎ পুৰুষ যি, ব্যতিহাৰ বহুব্ৰীহি সমাস। উপবন, বনৰ সমীপ, অব্যয়ীভাৱ সমাস। 2018 ত্ৰিফলা, তিনি ফলৰ সমাহাৰ, দীৰ্ঘ সমাস। উৰাজাহাজ, উৰা যি জাহাজ সি, কৰ্মধাৰয় সমাস। মাটি কঁঠাল, মাটিত হোৱা কঁঠাল যি সি, তৎপুৰুষ বহুব্ৰীহি সমাস। মৌচাক, মৌৰ চাক, তৎপুৰুষ সমাস। 2019 পঞ্চাঙলী, 5টা আঙুলিৰ সমাহাৰ, দীৰ্ঘ সমাস। যুগভ্ৰষ্ট, যুগৰ পৰা ভ্ৰষ্ট, তৎপুৰুষ সমাস। শতাব্দী, শত শব্দৰ সমাহাৰ, দীৰ্ঘ সমাস। 2020 পঞ্চাঙলী, 5টা আঙুলিৰ সমাহাৰ। তোমালোকে লক্ষ্য কৰিছা একেটাকে বাৰে বাৰে মই ৰিপিট কৰিছো, কাৰণ বাৰে বাৰে আহিছে আকৌ লিখি দিছো। দীৰ্ঘ সমাস। স্বায়ত্ত শাসন, স্বায়ত্ত যি শাসন, কৰ্মধাৰয় সমাস। 2021 তোমালোকে গম পোৱাই 2021 আৰু 2021ত COVID-19ৰ বাবে এক্সাম হোৱা নাছিলে, গতিকে 21ৰ পেপাৰটো 2022ত হৈছিলে, যাৰ বাবে মই এনেকে লিখিছো 21-22। গুৰু শিষ্য, গুৰু আৰু শিষ্য, দ্বন্দ্ব সমাস। পঞ্চনদ, পঞ্চ নদীৰ সমাহাৰ, অৰ্থাৎ 5খন নদী একেলগে লগ লাগি খন নদীৰ লগ লগাই কোৱাকে পঞ্চনদী বুলি কয়। খেতি পথাৰ, খেতি আৰু পথাৰ, দ্বন্দ্ব সমাস। ইয়াৰ আগতো দীৰ্ঘ সমাস আছিল। 2023 কোলাকণীয়া, কোলাত যাৰ কণী সি, কৰ্মধাৰয় সমাস। মোৰ লিখিবলৈ থাকিলে। ত্ৰিজগত, তিনি জগতৰ সমাহাৰ, দীৰ্ঘ সমাস। দম্পতী, দয়া আৰু পতি, দ্বন্দ্ব সমাস। 2024 বৰ্ষত পঞ্চনদ, পঞ্চনদীৰ সমাহাৰ, দীৰ্ঘ সমাস। কীট পতংগ, কীট আৰু পতংগ, দ্বন্দ্ব সমাস। বনভোজ, বনত যি ভোজ হয় তাকে বনভোজ বোলে, অৰ্থাৎ তেনেকে আমি বুজো। কৰ্মধাৰয় সমাস। এইখিনিয়ে হ'ল বৰ্তমান অৱস্থালৈকে হোৱা সমাস। ইয়াৰ ভিতৰতেই তোমালোকে ইউনিট টেষ্টতো পাবা, ইয়াৰ ভিতৰতে তোমালোকে 2025 বৰ্ষত মেট্ৰিকতো পাবা। মই ভাবো যে এইখিনি কৰিলেই তোমালোকে সমাস সমাপ্ত হ'ব। বাকী গ্ৰামাৰ ইয়াৰ পাছতে মই অতি সোনকালেই মই ভিডিঅ' দিবলৈ চেষ্টা কৰিম, যাতে মই এই চিৰিজটো শেষ কৰিব পাৰো ইউনিট টেষ্টৰ আগে আগে। ধন্যবাদ।